ভোগালী বিহু বুলি মৰ্ণিং ডিউটি কৰি আহি অকণমান পিঠা পনাত লগাত লাগি গ'লোঁ। ভাগৰো লাগিছে, তথাপিও দুখনমান পিঠা বনাওঁ বুলি ভাবিলোঁ। সেয়েহে বনাব কিন্তু মই ভালকৈ নাজানো, যি জানো তাকে চেষ্টাহে কৰিছোঁ। এয়া মই বৰা চাউলৰ গুড়িৰে নাৰিকলৰ পিঠা বনাইছোঁ। ভালকৈ নাজানো, তথাপিও চেষ্টা অকণ কৰিছোঁ। দেখিবলৈ বহুত ভাল হোৱা নাই, তথাপিও চেষ্টা অকণ কৰিছোঁ। কিন্তু খাবলৈ বহুত সোৱাদ লগা হৈছিলে, দেখিবলৈ বেয়া হ'লেও। এয়া আৰু নিজ হাতে বনোৱা পিঠা খোৱাৰ আমেজেই বেলেগ। আৰু এয়া তেল পিঠা বনাইছোঁ। ভালকৈ বনাব নাজানো, চেষ্টা অকণ কৰিছোঁ। একো নাই, ভোগালী বিহু ভোগৰ উৎসৱ, সেয়েহে নিজ হাতে বনোৱা পিঠা খাম এইবাৰ। ভাবিয়ে ভাল লাগি গৈছে। এয়া মোৰ ঘিলা পিঠা, নাৰিকল লাড়ু, তিলৰ লাড়ু, তেল পিঠা এয়া তৈয়াৰ হৈ গ'ল। আৰু দৈ আৰু ক্ৰীমো আহি গ'ল। হেপী ভোগালী বিহু সকলোকে।